সকলোকে স্বাগতম জনাইছো বিশেষ এটা ভিডিঅ'লৈ মই হেমন্ত মিঠি আৰু আপোনালোকে চাই আছে কাৰেং হেমন্ত আৰু এয়া আপোনালোকে দেখি আছে বোল্ট অডিঅ' এয়াৰবেছ মনোপড অৰ্থাৎ এয়াৰবেছ আপোনালোকে এয়া কাণত ল'ব পাৰে সুন্দৰকৈ আৰু ওয়্যাৰলেছ হয় ইয়াত আপুনি কম প্ৰাইচতে এটি পাব আৰু সম্পূৰ্ণ ইয়াৰ ফিচাৰ্ছ কি আছে কেনেকৈ কানেক্ট কৰিব লাগে মোবাইল সকলোবোৰ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া মই সিলটো খুলিছো আৰু এইটো মই অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টত আৰু ইয়াৰ প্ৰাইচটো কি কেনেকুৱাকৈ পাব আপোনাৰ সকলোবোৰ শেষলৈকে জানিব আৰু ইয়াতে মই খুলিব বিচাৰিছো ইয়াক খুলিছো আৰু আপোনালোকে দেখি আছে সুন্দৰ এটা পেকেটত পঠিয়াই দিছে এওঁলোকে ফ্লিপকাৰ্টৰ পৰা মই 5 দিনৰ ভিতৰত পাই গৈছিলো আৰু যেতিয়া ফ্লিপকাৰ্টৰ যেতিয়া অফাৰ চলি আছে তেতিয়া মই এইটো অৰ্ডাৰ দিছিলো আৰু এইখিনি আৰু ভিতৰত একো নাই দেখি আছে আপোনালোকে আৰু এতিয়া ইয়াতে দেখুৱাম আৰু এইটো হৈছে এটা এসেসৰিজ ইয়াতে কিছুমান এসেসৰিজ থাকে বোল্ট অডিঅ' এসেসৰিজ বিলাক আৰু এই এসেসৰিজ বিলাক ইয়াতে আছে আৰু ইয়াৰ ভিতৰত এইখন দেখি আছে আপোনালোকে এখন গ্যাৰান্টি কাৰ্ড আৰু ইয়াতে গ্যাৰান্টি কাৰ্ডত লিখা আছে 1 ইয়াৰৰ আৰু ইয়াতে লিখা আছে অৰিজিনেল বুলি লিখা আছে আৰু আপোনালোকে 1 ইয়াৰ ৱাৰেণ্টি পাব আৰু সম্পূৰ্ণকৈ ইয়াতে আপোনালোকে দেখি আছে হলোগ্ৰাম এটা আছে আৰু এডাল আছে USB কেবল আৰু এইটোৰ জৰিয়তে আপোনালোকে সুন্দৰকৈ চাৰ্জ দিব পাৰিব আৰু চাৰ্জ দিলে প্ৰায় আপোনাৰ যদি গান শুনে তেতিয়া হলে প্ৰায় 8 ঘণ্টা মান যাব আৰু কথা পাতিলেও প্ৰায় 6 ঘণ্টা মান যাব আৰু ভিডিঅ' চালে ঠিক তেনেকুৱা ধৰণে আপোনালোকে বেকআপ পাই যাব 5 ৰ পৰা 7-8 ঘণ্টা আপোনালোকে পাই যাব আৰু দেখি আছে ভিতৰত আছে সুন্দৰ একেবাৰে সৰু এয়াৰবেছ মনোপড বোল্ট কোম্পানী বোল্ট অডিঅ' এয়াৰবেছ মনোপড আৰু দেখি আছে খুলিছো এতিয়া আৰু এতিয়া আপোনালোকক দেখাই আছো আৰু দেখাত সুন্দৰ এটা প্ৰফেশনাল লুক লাগিছে আৰু এতিয়া এটো মই উলিয়াই লম আৰু উলিয়াই লৈছো আৰু আপোনালোকে দেখি আছে আৰু ইয়াতে তাতে সুইচটো আছে আৰু সম্পূৰ্ণ দেখি আছে সুন্দৰ এটা বোল্ট কোম্পানীৰ বোল্ট অডিঅ' এয়াৰবেছ মনোপড হয় আৰু ফ্লিপকাৰ্ট এমাজনত এভেইলেবল আছে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো আৰু এটা সুন্দৰ প্ৰফেশনাল লুক আপোনালোকে ইয়াত পাই যাব আৰু এই বোল্ট অডিঅ' এয়াৰবেছ মনোপডটো ব্লুটুথ জৰিয়তে কানেক্ট কৰিব পাৰি গতে ব্লুটুথৰ জৰিয়তে কেনেকৈ কানেক্ট কৰিব পাৰে মোবাইলত আপোনালোকক মই দেখুৱাবৰ চেষ্টা কৰিম ইয়াতে এটা সুইচ আছে অৰ্থাৎ মাজত আপুনি টিপি দিলেই হৈ গ'ল সুইচ জ্বলালৈকে আপোনালোকে ইয়াতে দেখি আছে ব্লু কালাৰ লাইট জ্বলিছে অৰ্থাৎ এইটো কানেক্ট হৈ গৈছে তাৰ পিছত ইয়াতে মোবাইলত গৈ পেলাই ব্লুটুথ চাৰ্জ কৰিব লাগিব আৰু ব্লুটুথ চাৰ্জ কৰাৰ লগে ইয়াতে আপোনালোকৰ আহি যাব দেখি আছে তলত আহিছে বোল্ট এয়াৰবেছ বুলি আৰু তাতে ক্লিক কৰি দিয়াৰ লগে অটোমেটিক্যালি কানেক্ট হৈ যাব আৰু ইয়াতে কানেক্টিং হৈ আছে কাৰণ আগতে মই কানেক্ট কৰিছিলো সেইভাবে ইয়াতে কানেক্টিং দেখাই আছে আৰু আগতে চাৰ্জ কৰিছিলো যদি আপোনালোকে নতুনকৈ হে কৰে তেতিয়াহলে নিশ্চয়কৈ আপোনালোকে হেতু কি কৰিব লাগিব চাৰ্জ কৰিব লাগিব আৰু চাৰ্জ কৰি প্লাই আপোনালোকে পাব লাগিব ইয়াতে চাৰ্জ কৰাৰ লগে আহি গৈছে মোবাইলত তাৰ পিছতে কানেক্ট কৰিছো অলমোস্ট কানেক্ট হৈ গল আৰু এটা গান শুনিবৰ বাবে হওক বা ভিডিঅ' চাবৰ বাবে হওক সকলোবোৰ ভয়েস আপোনাৰ বোল্ট অডিঅ' এয়াৰবেছ মনোপডত আহি যাব এটা মোবাইলত মই এটা গান প্লে কৰিছো এটা গান প্লে কৰি মোবাইলত আৰু মোবাইলত যেটো গান প্লে কৰি হে গানটো আহি যাব সম্পূৰ্ণকৈ এইটোত আৰু এইটো কাণত ললেই হল আপুনি লেফট বা ৰাইট আপুনি জটেই লয় যোনখন কাণতে লয় আপোনাৰ সুন্দৰকৈ শুনি আৰু ভলিউমটো আপুনি মোবাইলৰ জৰিয়তে কন্ট্ৰোল কৰিব পাৰিব আৰু এইটোত কোনো কন্ট্ৰোল কৰাৰ কাৰণে কোনো সুইচ নাই অকল অন অফ সুইচটোই আছে আপুনি ভলিউমটো আপুনি মোবাইলত মানে কন্ট্ৰোল কৰিব পাৰিব আৰু মই শুনি আছো এতিয়া সৰু মানুহ আমিটো সৰু মানুহ সৰু হৈ থাকিম সপোনবোৰ কাগজতে লিখিম আৰু সুন্দৰ আসলে কোৱালিটি শুনি খুবেই মজা লাগিছে আপোনালোকে যেতিয়া লব বা শুনিব তেতিয়া খুবেই ভাল লাগিব একদম মজা সাউন্ড কোৱালিটিটো খুব সুন্দৰ গতিকে আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এতিয়া মই আপোনালোকক ক'ব ওলাইছো ইয়াৰ প্ৰাইচটো কিমান ইয়াৰ MRP যেটো লিখা থাকে পেকেটটোত হেতু হৈছে 2665 কিন্তু আপোনালোকে অনলাইন অৰ্ডাৰ কৰিলে অফাৰত পাই যাব পাৰে যেনেকৈ মই অনলাইনত অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টত আৰু ফ্লিপকাৰ্টত মাত্ৰ 624 টকাত মই এইটো কিনিব পাৰিছো 624 টকাতে পাইছো কেতিয়াবা দামটো অকমান আপ ডাউন হৈ থাকে আৰু আপোনালোকে ফ্লিপকাৰ্টত চাই প্লাই দামটো আপোনালোকে চেক কৰিব পাৰে গতিকে এটা সুন্দৰ কবলৈ গলে 624 টকাৰ এটা সুন্দৰ প্ৰফেশনাল এয়াৰবেছ হয় গতিকে আপোনালোকেও ক্ৰয় কৰিব পাৰে ফ্লিপকাৰ্ট বা এমাজনৰ জৰিয়তে